কি হলো মাজনী তইনো কিয় ইমান কান্দি আছ অকল অহাৰ পৰা দেখোন কান্দিয়ে আছ কি হল কচোন নকনো কিয় ক ইমলি কেলে কান্দি আছ তই আৰু অকলে আহিলি কি হ'ল কথাটো ক আমাক তেতিয়াহেতো আমি গম পাম তোৰতো নিজৰ পচন্দ মতেই গৈছিলি তই তেওঁলে আৰু কিবা হ'ল নেকি তেওঁ ভাগৰ পটাপট আমিও তোক দি দিবলগীয়া হ'ল কোৰ্ট মেৰেজ কৰি বিয়াখনো পাতিবলৈ নহ'ল তোৰ উৎপাততে এতিয়ানো কি হ'ল আকৌ ক কি কম হ'ল জেঠাই আৰু জেঠু কি কম তেওঁক মই যদিও বয়সত ডাঙৰ তথাপিও পচন্দ কৰিছিলোঁ মই সকলো বিচৰা ধৰণেই পাইছোঁ কিন্তু কি হ'ল জানেনে কিন্তু কি হ'ল ক আকৌ ৰখি দিলি যে কি কম জেঠাই মানুহজনৰ হেনো ঘৰ ইয়াত নহয় ক'বা হেনো তেজপুৰত তেওঁতো মোক মিছা কথা কৈছেই আৰু বিয়া হোৱাৰ পিছত ঘৰলৈ যোৱাৰ পিছতো গম পালোঁ যে তেওঁ বোলে আগতে বিয়া কৰোৱা দুগৰাকী তাৰপিছত প্ৰথমগৰাকী হেনো গুচি গ'ল জেঠাই আৰু ছেকেণ্ডগৰাকী হেনো মৃত্যু হ'ল আৰু প্ৰথমগৰাকীৰ ল'ৰা এটা আছে ইমান ডাঙৰ ল'ৰা 17 বছৰীয়া ল'ৰা এটা আছে তেওঁতো মোক কথাবিলাক ক'ব পাৰিলেহেঁতেন কিন্তু টকাই পইচাই বহুত নদন বদন মোৰেই ভগৱানে সাও দিলে নেকি অকল পইচা বিচাৰি থকাত এতিয়া এনেকুৱা এজন পালোঁ এটা ল'ৰাৰ মাকেই হৈ গ'লোঁ মই নিজৰ চেহেৰা চাওঁতে কেঁচুতে মাকেই হৈ গ'লোঁ জেঠাই কি এতিয়া কি কৰিম বুলি ভাবিছ আইজনী তইতো অকণমান ভাবি চিন্তি বিয়া হ'ব পাৰিলিহেঁতেন তোৰে ইমান উৎপাত বিয়া হওঁ মালদাৰী পাৰ্টি পাই এতিয়া কি হ'ব আইজনীও তোৰ গোটেই জীৱন এনেকৈতো থাকিব নোৱাৰ কি কৰিবি ক আৰু ল'ৰা এটাৰ মাক ইছৰাম কিনো ক'ম আমি চবতো তোৰ নিজৰে ডিচিশ্যন আছিলে আমি কি ক'ম এতিয়া কচোন তই তোৰ বুঢ়ী মাৰ এজনী শুনিলেও মনত অলপ দুখ পাবনে কি হৈ গ'ল কি হৈ গ'ল কি শুনিছোঁ মই এইবোৰ ছোৱালীজনী ইমান দিন বিয়া নহওঁকৈ আছিলে বিয়া হৈও গ'ল তাকো এই অৱস্থা ৰ আইজনী তই চিন্তা নকৰিবি মই ফোন কৰিম তালৈ আজি আহকি দিম এহেকা ভালকৈ কি কয় ডিচিশ্যনটো ল'ব লাগিব তইনো ঘপককৈ কেলেনো গুচি আহিলি ভালকৈ কথাটো সুধিব লাগিছিলে একোটা কিবা কয় তেওঁ হেল্ল' অঁ জোঁৱাই তুমি বৰ বেয়া কাম কৰিলা দেই তোমাৰ যদি জীৱনত ইমান কাহিনীয়ে আছিলে আমাকতো এবাৰ খুলি ক'ব পাৰিলাহেঁতেন এনেকৈ বাৰু ঠগি মেলি ছোৱালী বিয়া পাতে নিহে আৰু তুমিতো এজন বহুত ডাঙৰ বিজনেছমেন গোটেই বিজনেছ কৰা বিয়াখনো তুমি বিজনেছ কৰিব বিচাৰিছিলা নি বৰ ভাল কাম নকৰিলা অঁ শুনিছোঁ কোৱা অঁ আহিবা তুমি আজি আহিবা অঁ পিছবেলা আমিনো কি ক'ম আৰু ইমলিহে জানিব কি ডিচিশ্যন লয় তাই অঁ হ'ব বাৰু দিয়া অঁ পাপা মা এতিয়া আমাৰ লগত যাবনে নাযায় বাৰু মাক আমি নিবলৈ আহিছোঁ কি কৰে বা মায়ে তাকে কি কৰে বা এতিয়া তেওঁহে জানে আৰু দেই বসন্ত পালাহি কি হ'ল হয় তুমি বৰ মিছামিছি কথা কৈ আমাৰ ইমলিক লৈ গ'লা ইমান ঠগ বাজিনে তুমি ইমান ঠগিব নাপায় কিন্তু দেই মোৰ বহুত খং উঠিছে কথাটো শুনাৰ পিছত বাকী তোমালোকৰ কথা মইনো কি কৰিম ইমান ডাঙৰ ল'ৰা এটা আছেনে তোমাৰ প্ৰথমতেতো তুমি মোক ক'ব পাৰিলাহেঁতেন ইমান ডাঙৰ এটা ল'ৰা আছে বুলি ইমান ডাঙৰ এটা ল'ৰা থকাৰ পাছতো তুমি আকৌ কি ভাবি পাতিলা কোৱাচোন বৰ ঠগিছা দেই তাইক তুমি তাই যে কিমান কান্দিছে কান্দি গোটেই মানুহজনী এনেই ক্ষীণাই গৈছে কি আপুনি কি গমেই নাপায় নে মোৰ যে মই যে আছোঁ বুলি আপুনি গমেই নাপায় গমেই নাপায় জেঠাই ইমলিক মাতি দিয়ক কথা কেইটামান পাতো তাই কি কৰে বা আপোনালোকে বেয়া নাপাব মোৰো এগৰাকী বহুত প্ৰয়োজন হৈ আছিলে দিগদাৰ নহয় ভাত পানীকেইটা বনাবলৈকে লাগে মোৰ ইমান ডাঙৰ বিজনেছ প্ৰপাৰ্টি অকলে চম্ভালিবলৈ দিগদাৰ আৰু ইয়াকো ভাত পানীকেইটা সময়মতে দিবলৈ লাগে ইয়াকো মাক এজনী সেইকাৰণে মই তেওঁক নক'লোঁ সকলো কথা মোৰো তেওঁ পচন্দ হ'ল তেওঁ বা পচন্দ হয় বা নহয় সেইটো কাৰণে নক'লোঁ জেঠাই বেয়া নাপাব দেই
আপোনালোকৰ ওচৰতো মোৰ মাক খুজিলে কি হ'ব ইমলিয়ে বা কি কৰে ন আপুনি আহিলে ন ভালেই কৰিলে আপুনি আহিলে ময়ো এটা শেষত সিদ্ধান্ত লৈছোঁ ময়ো আপোনাৰ লগত গুচি যোৱাতে ভাবিছোঁ কি ক'ব আৰু চব এইবিলাক মই অহংকাৰৰ ফল পাইছোঁ হ'ব পাৰোঁ মই আপোনাৰ 3 নম্বৰ পত্নী কিন্তু মোৰ ভাগ্যৰে দুখ বুলি থাকিম আপোনাৰ লগতে হ'বনে অ' জেঠাই তুমি মোক বেয়া নাপাবা দেই মোৰ এইটোৱে সিদ্ধান্ত ল'লোঁ মই কাকো কষ্ট নিদিওঁ বুলি ভাবিছোঁ আৰু ইমলি ভালেই কৰিলেও আইজনী ভাল ডিচিশ্যনটো ল'লি বুঢ়ী মাৰেও কষ্ট নাপায় যি হওক ভালকৈ থাকিবি গোটেই তিনিটাই তাকো কষ্ট নিদিবি এটা ল'ৰা কষ্ট নিদিবি চাওচোন দেউতাকে তাৰ কাৰণেই এইবিলাক কৰি আছে আৰু মাজনী তাকো নিজৰ মাকৰ নিচিনাকৈ মৰম কৰিবি দেই মাজনী সুখত ৰাখিবি সদায় মানুহজনকো ভালেই হ'ব দে তোৰ এতিয়াও বেয়া নহয় দেউতাও মা যাব বোলে আমাৰ লগত কি মজা ইমলি মোক মাফ কৰি দিবা দেই আৰু জেঠাই বেয়া নাপাব আপুনিও মাফ কৰি দিব মই তাইক সুখতে ৰাখিম যি বিচাৰে তাই সকলো পাব কিন্তু আকৌ কিন্তু পিছত আকৌ কৈ দিয়া আকৌ আৰে আকৌ কি কিন্তুটো কওক কি হ'ব কিন্তু তুমি সদায় ইয়াকে নিজৰ ল'ৰা বুলি মৰম কৰিবা আমাৰ আৰু ছেকেণ্ড সন্তান কেতিয়াও নিবিচাৰোঁ ইয়াকেই মৰম কৰিবা তুমি বিন্দাছ মতে থাকিবা নিজে যি মন যায় তাকে পিন্ধিবা মোৰ তাত কোনো আপত্তি নাই কিন্তু ই যাতে কোনোদিনেই মৰমৰ কমি নাপায় দেখিছাই নহয় 17 বছৰ দিন তাক মই কেনেকৈ ইমান অকলে আছোঁ ৰাখিছোঁ গম পাইছা নহয় বুজি পাইছাতো হ'ব আপুনি যি ভাল পায় তেন্তে যোৱা কাপোৰবিলাক ভৰাই লোৱাগে আমিও উঠোঁ আৰু যাওঁ জেঠাই আজি ভাত পানী একো নাখাওঁ দিয়ক ভালো লগা নাই গা চাবিলাক কিবা ঘৰত গৈহে ৰেষ্ট কৰিম আৰু ইমলি যোৱা কাপোৰ ভৰাই লোৱা ভবাই নাছিলো জানা মোৰ দৰে তোমাৰ বুকুৰ সপোনবোৰে কি মজা গান গায়ো দীপলিনা বাই কি মজা ইমান ভাল লাগে দীপলিনা বাজনী কি কিউট কি মৰমীয়ালো হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ ভালনে সকলোৱে ভিডিঅ'বিলাক চাইছেনে ইমলি কি হ'ল গম পালেই নহয় চাই থাকিব দেই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ বাই বাই